नमस्कार वेलकम बैक टू माय यूट्यूब चैनल मिस्टर डेका। तो आज मैं जाए खतरा मंदिर माने खतरा मंदिर जाए मोटामुटी 1K सब्सक्राइबर हो जाए कारण तो बोलक भिडिओ आरम्भ। तो गाइस जस्ट बरबरी चक पार हो आइलो। तो बरबरी चक पार हो इयात रखिছিলো। तो अलमान टाइम रखि किने যাব ওলাইছো আৰু ইফালে এই দাদা সকলো তাকে যাব নেকি চাগে। তো মানে এগিলা ৰাস্তাত মানে গাড়ী চলাই বঢ়িয়া লাগে। তো এইবিলাক গাড়ী চলাই ভাল লাগে আৰু মানে এইবিলাক ঘৰ দুৱাৰ আছে ন চাৰি চাইডে। তো মানে সৰু ল'ৰা ছোৱালীও ধৰিব পাৰে আৰু মানে এইবিলাক খান বহুত দিগদাৰ হয়। তো বলক তেন্তে ভিডিঅ আৰম্ভ কৰোঁ। तो गाइस फाइनली आহি পাম আৰু মানে বেছি নাই আৰু 3 কিলোমিটাৰ মান আছে চাগে। তো 3 কিলোমিটাৰ মান পাছত পাই যাম। চৰণ ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈহে পাহৰ বিচৰণ গানৰে গুঞ্জন আগুৰণ বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰণ সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছি। তো গাইস বেলেগ নহ'লে কিন্তু আহি মজা লাগিছে দে গাইস। আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন। তো গাইছ এইবিলাক ল'ৰাই ক্ৰিকেট খেলাই আছে। তো ক্ৰিকেট খেলি ভাল লাগে। তো ময়ো খেলাইছিলোঁ আগতে। তো এতিয়া নাখেলাব কাৰণে চাগে মোৰ এবছৰমান হৈ গ'ল। তো যদি এইফালে কেতিয়াবা হ'ব ক্ৰিকেট খেলাম আৰু পালোঁ আৰু আমি খতৰা মন্দিৰ। তো বেছি নাই আৰু অলপমান আছে। তো আপোনালোকে ভিডিঅ' চাই থাকক আৰু আপোনালোকৰ কাৰণে মই এটা নতুন ৰাইড এটা লৈ আহিম। তো ৰাইডটো মানে ইমান দীঘল ৰাইড কৰিব নোৱাৰোঁ, মানে সৰু ৰাইডে কৰিম। তো মানে আমাৰ ইয়াতে হয় আৰু গুৱাহাটী বা এইখিনি এলেকাতে হ'ব। তো গাইছ আপোনালোকে যিখিনি মৰম দিয়ে তো এনেকৈ যেন আগলৈ দি থাকে তাকে কামনা কৰিলোঁ। তৰালি ফুল বিচৰণ ধুপি ধুপি তৰালি ফুলা। सीधा ना যাব लेफ्ट साइडे रहब। तो लेफ्ट साइडे बेसि अलमान गले पाम और अलमान बस সাঁতুৰি পাৰি
নোৱাৰি, তো কিন্তু বন্ধ কৰি দিছে। ব'লক ভিতৰলৈ যাওঁ। তো গাইছ খতৰক চিন্তি কৰি আহি গ'লোঁ ভিতৰলৈ। তো ভিতৰলৈ এইটো চাওক, চাওক না কি ধুনীয়া হয়। আহিলে আহিব পাৰে, তো মোৰ মেছেজত ৰিপ্লাই কৰিম, তো কৈ দিব আপোনালোকে কেতিয়া আহে। তো মোৰ লগত লিকু আছে, তো লিকু লিকু কেনে কি হ'ল? কি চাই থাকে? তো এইটো ফাইনেলি চাওক লুক। তো পিছফালে যাব বাৰু, পিছফালে বলক। তো ভিতৰত এতিয়া সোমাব নোৱাৰা, তো মানে এতিয়া মানে বন্ধ হৈছে ন গেট, তো পাছলৈকে সোমাব পাৰিম। তো ভিতৰখনতে আপোনালোক ইফালৰ পৰা ধৰি দিয়াচোন। আম পাৰিছে, আম। এইটো চাওক, अरे भाई क्या अमेजिंग है ये। हे कोना मासी बोलक। তো ইয়াৰ পৰা বাহিৰৰ লুকটো চাওক না, কি মজা হয়। আৰু ইয়াতে পাচেতি হয়, পাচেতিত আহিব পাৰে। তো পাচেতি মজা লাগে, পাচেতিত বম হেৰি হয়। ইয়াতে এইবিলাকৰ দোকান হয়, তো এই সিফালেও দোকান হয়, তো চাৰি চাইডে দোকান হয়। তো সেই এখন স্কুল হয়, এইখন স্কুল হয়, খতৰা সত্ৰ হয়, সেইখন স্কুল হয়। তো এইবিলাক আৰু তো গাইছ মহাদেৱক ইয়াতে পাৰ্কিং কৰি থৈ দিছিলোঁ। তো এখন মোৰ মহাদেৱ।